HSLC 2026 ৰ অসমীয়া পেপাৰখন কুইকলি ডিসকাস কৰিলো ওভাৰঅল যদি চাও ওভাৰঅল পেপাৰখন ইজি আহিছে 80+ ইজিলি থাকিব লাগে আৰু কোৱেশ্চনখিনি কুইকলি ডিসকাস কৰিলো এতিয়া ফ্ৰম ভলগা টু গংগাকাৰ ৰচনা এটো বাৰে বাৰে ডিসকাস কৰিছিলো এটো আহিছে নেক্সট অসমৰ জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায় এটো 2 নম্বৰৰ কাৰণে এক্স্যাক্টলি আহি গল এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱা কিন্তু সিমান সহজ নহয় এটো আমি প্ৰায় ডিসকাস কৰিছিলো তাৰ পিছত নেক্সট কোৱেশ্চন বোৰ ডিসকাস কৰি যাও নেক্সট কোৱেশ্চন টো হৈছে মুহ পাহ মানে কি মুহ পাহ মানে মায়াৰ বন্ধন এটো কোৱেশ্চন আমি ডিসকাস কৰিছিলো এটো আহিছে তাৰ পিছত বৰ্গিতৰ চাৰিটা লক্ষণ অৰ্থাৎ বৰ্গিতৰ বৈশিষ্ট্য যেটো বহুত ইম্পৰ্টেন্ট আছিল হেতু কোৱেশ্চন আহিলে তাৰ পিছত ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলায় ইয়াত ইন্টাৰনেটৰ নেগেটিভস খিনি লিখিবলগীয়া আছিল অৰ্থাৎ ইন্টাৰনেটৰ কি বেয়া প্ৰভাৱ আছে হেখিনি লিখিবলগীয়া আছিল এটো কোৱেশ্চন আমি ডিসকাস কৰিছিলো 4 নম্বৰৰ কাৰণে এক্স্যাক্টলি আহি গৈছে তাৰ পিছত মই অসমীয়া কবিতাটো হাৰাংশ ডিসকাস কৰিছিলো হেতু আহি গৈছে 4 মাৰ্কছৰ কাৰণে তাৰ পিছত সন্ধি ভাঙা আমি যিখিনি ডিসকাস কৰিছিলো তাৰে পৰা বেছিখিনি আহিছে হিমালয়টো হৈ যাব হিমযুগ আলয় আৰু বাকি কেটা চাই লব তাৰ পিছত তলতীয়া বাক্যটি হল বাক্যলৈ পৰিৱৰ্তন কৰা যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা এটো এক্সামৰ জাস্ট দুদিন আগতে ডিসকাস কৰিছিলো এনসাৰটো হৈ যাব পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা হৈ যাব ইয়াৰ এনসাৰটো তাৰ পিছত যথাস্থানত জ্যোতিষিত বহুৱা মানুহজনে কৈছিল মই এই পুখুৰীটো হাতৰি পাৰ হ'ব পাৰো এটো এনসাৰটো হৈ যাব মানুহজনে কৈছিল কমা আহি যাব মই এই পুখুৰীটো হাতৰি পাৰ হ'ব পাৰো এখিনি ঊৰ্ধ্ব কমাৰ ভিতৰত আহিব বিপৰীতধাৰী শব্দ ইজি আহিছে আকৰ্ষণৰ বিপৰীত হৈ যাব বিকৰ্ষণ হাইটো কানুন হ'ব পাৰে বাহিৰটো ভিতৰ হৈ যাব এটা শব্দত প্ৰকাশ কৰা ইজি আহিছে ৰাতি চৰাইটো নিখাচৰ হৈ যাব আৰু বাকি কেটা মই এনসাৰটো চেক কৰিব লাগিব সমাৰ্থক শব্দ হাত মানে বজাৰ ডিসকাস কৰিছিলো গছ মানে উদ্ভিদ হয় আৰু বাকি কেটা চাই লব তাৰ পিছত ভাৱ সম্প্ৰসাৰণ কৰা চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি এটো এক্স্যাক্টলি ডিসকাস কৰিছিলো এটো আহি গৈছে নেক্সট এপ্লিকেশন যদি ডিসকাস কৰো পুথিভঁৰালৰ অভাৱৰ বাবে প্ৰিন্সিপাললৈ এপ্লিকেশন লিখা এটো এক্স্যাক্টলি আহি গৈছে সো এটো কমন কোৱেশ্চন পৰি গৈছে আৰু ৰচনা যদি ডিসকাস কৰো ৰচনা প্ৰিয় সাহিত্যিক ডেফিনেটলি লিখিব পাৰিছে কাৰণ প্ৰত্যেক বছৰে প্ৰিয় সাহিত্যিকটো আহিয়ে থাকে তাৰ পিছত বৈচিত্ৰ্যময় অসমৰ পৰা যিকোনো দুটা জনগোষ্ঠী মই চাই যাব দিছিলো আৰু তাৰ পৰা এক্স্যাক্টলি পেপাৰত প্ৰশ্ন দেখিবলৈ পোৱা গল 4 নম্বৰৰ কাৰণে ডাইৰেক্ট কমন পৰি গৈছে আৰু লাষ্টত মূল ভাৱ লিখা এটা প্যাৰাগ্ৰাফ দিয়া হৈছে আৰু প্যাৰাগ্ৰাফটোৰ পৰা মূল ভাৱ লিখিব লাগে হেতু প্যাটাৰ্নৰ আন্ডাৰতে আহে সো এইকেইটা আছিল ওভাৰঅল কোৱেশ্চনস সো পেপাৰ লেভেলটো বহুত ইজি আহিছে এতিয়া কমন বহুত কোৱেশ্চনসে পৰি গৈছে কিছুমান কোৱেশ্চনস বহুত ৰিপিটিং হৈছে এতিয়া ৰচনাখন কমন পৰি গল প্ৰিয় সাহিত্যিক এতিয়া সকলোৱে চাই যায় প্ৰিয় সাহিত্যিক গতিকে ভাল মাৰ্কস পাব আশা থাকিল আৰু বাকি কেইটা সাবজেক্টস ভালকে দিব নেক্সট সোশ্যাল সায়েন্স আছে ইংলিশ আছে সো হেকেটা ভালকে চাই যাব okay so that's it for today thank you for watching